নমস্কাৰ জয়শ্ৰী ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। বহুত ৰ'দ দিছে, গৰম, ভিডিঅ' চিডিঅ' কি কয় বনাব মন নাযায়। এতিয়া হৰ্ষিতা জন্ম হোৱাৰ পিছৰ পৰা যে একেবাৰে কৰিব মন নাযায় মানে, আৰু সময় নোহোৱা হৈ থাকিলে আজি মই আপোনালোকক এটা কি কয় ব্লগ দিবলৈ লৈছোঁ। সেইটো হৈছে এটা ঘৰুৱা উপায়, যিটো আমাৰ আজিকালি মানুহৰ প্ৰায় থাইৰয়ড হৈছে, ইউৰিক এচিড, আমাৰ মা আৰু জেঠাইও ইউৰিক এচিড হৈছে। সেই ইউৰিক এচিড কমাবলৈ এটা ঘৰুৱা কি কয় উপায় আছে, সেইটো আপোনালোকে কৰি চাবচোন। কি কয় আৰু কেনেকুৱা পালে জনাব। ঘৰতে সেইটো প্ৰায় মানুহৰ থাকেই, সেইটো কৰি চাব। গতিকে ভিডিঅ'টো আগবঢ়াওঁ। কিমান ৰ'দ চাওকচোন। এইজনী আমাৰ হৰ্ষিতা ডাঙৰ হৈছে আৰু। হেল্ল' কৈ দিয়া, হেল্ল' হেল্ল'। কেনেকুৱা আপোনালোকৰ, ভালনে? এয়া আপোনালোকে দেখিছে কলপুলি এয়া কাটিবলৈ কি কয় আহিছোঁ। কলপুলিকেইটা এইকেইটা সৰু হৈ আছে, ইয়াতকৈ ডাঙৰ মেয়া অকণমান চাই জোখৰ মানে এনেকৈ কাটি ল'ম। আগত এনেকুৱা পুলি ধেৰ আছে। আৰু এই কি কয় কলপচলা, কি কয় কলপুলিৰ পৰা যিহেতু কটা হয় কলপচলা বুলি কয়। এই কলপচলা কিহৰ কাৰণে ভাল আপোনালোকৰ আগত মই কৈছোঁ। এই কলপচলা উচ্চ ৰক্তচাপ যাৰ আছে তাৰ বাবে বহুত ভাল। কলেষ্ট্ৰল সমস্যাটো পচলা খালেই বহুত সুফল পোৱা যায়। পচলাই কিডনী ষ্টোন হোৱাত বাধা দিয়ে। ইউৰিক এচিডৰ সমস্যাত ই খুবেই উপকাৰী। এই সমস্যাত ভোগাসকলে মাজে মাজে পচলা খাওক। লিভাৰৰ বিভিন্ন সমস্যাৰ বাবে পচলা উপকাৰী। আপোনালোকে দেখিলে কলপচলা গুচাই এতিয়া গিলাচত পানী উলিয়াই দিলোঁ। ৰসটো মানে কলপচলাৰ ৰসটো, এইটো ইউৰিক এচিডৰ কাৰণে বিৰাটেই ভাল। এয়া আমাৰ আলু আৰু কলপচলা কাটি লোৱা হৈছে ধুনীয়াকৈ। এইখিনি চব্জি বনাই খাম। পানীটো উলিয়াই পানীটো মই খালোঁ, মানে মোৰ নাই যদিও মই খাই থাকোঁ মানে মাজে মাজে। আৰু এয়া আলু চব্জি পচলাৰ লগত বিৰাট ধুনীয়া টেষ্টি হয়। আজি তাকেই বনাম আৰু ধুনীয়াকৈ। আৰু আপোনালোকে এনেকৈ কলপচলা উলিয়াই কলপচলাৰ ৰসটো মানে চেপি পেলাই সেইটো খাবচোন, বহুত ভাল। এয়া চব্জি বনাই লোৱাৰ পিছত এয়া কি কয় ভাতৰ লগত আমি খাম আৰু। এয়া দেখিছেনে কি ধুনীয়া, বহুত টেষ্টি হয়। আপোনালোকেও এনেকৈ খাই চাবচোন। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।